এয়া দোচাৱালীয়ে এয়া স্কুলৰ কাৰণে টিফিন বনাই আছোঁ ঘুগুনি আৰু পুৰি আটা মাৰি থৈ দিছোঁ এইবিলাক তাৰপিছত আজি কি বনাব আজি দোচা আছে আৰু ডেইলিতো থাকেই দোচা আমাৰ ইয়াত দোচা থাকিব চটপটা চাট থাকিব ৰুটি চব্জি থাকিব পাব্লিকে যেনেকৈ যি ভাল পায় খাই ভাল লাগে এয়া ৰাতিপুৱা আমাৰ আৰম্ভ হৈ গ'ল টিফিন আৰম্ভ হৈ গ'ল কিয়নো ইয়াত টিফিনৰ কাৰণে মানুহ ৰখি আছে এইফালে দেখুৱাই দিয়া এইফালে টিফিন লাগে এয়া টিফিন লাগে বোলে ৰখি আছে এইফালে দোকানৰ মালিক পুৰা কামত বিজি হৈ আছে এইফালে চাই দিয়ক আমাৰ কাষ্টমাৰ বহি আছে এইপিনে এবাৰ চাই দিয়ক এয়া দোকানৰ মালিক নাচায় মানে বাৰ্গাৰৱালা পেটিএম অন কৰি দিছোঁ এইফালে এতিয়া ঘুগুনিটো মই ইয়াত দি দিম ল'ৰা ছোৱালী টিফিন খাবতো সেইকাৰণে বেছি জ্বলা নিদিওঁ জ্বলা দিয়া নাই Attention Paytm merchant, इस त्योहार के सीजन पाएं अपना पैसा तुरंत Paytm for Business ऐप में सेटल नाउ फीचर का जाएं और घर का पैसा आज ही सेटल करें। আপোনালোকে ইয়াত আহিব পাৰে এতিয়া একদম গৰম পুৰি চব্জি ঘুগুনি লগত খাব পাৰে আৰু আমাৰ ইয়াত 4টা বজালৈকে আমাৰ ৰেষ্টুৰেণ্ট খোলা হৈ থাকে নিজানত অকলশৰে আই এম দোচাৱালী এইটো মোৰ চেনেল আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰোঁ ঘুগনিটো দেখি অলপ খাওঁ লাগিছে বাৰু লাগিছে দেখিছে নে কালাৰটো ধুনীয়া আছে কালাৰটো ধুনীয়া খাবলৈও ভাল লাগিব একদম ধুনীয়া মছলা আৰু জ্বলা দিয়া নাই ন আপোনালোকক আজি খাব পাৰে সম্পূৰ্ণ ব্লগটো মই দেখাই দিম বহুত দিন হ'ল ব্লগ বনাব পৰা নাই কিয়নো সময় পোৱা নাই তেনেকুৱা ব্লগ বনাবলৈ সেইকাৰণে আজি ভাবিছোঁ ব্লগ এটা বনাই পেলাই দিম ৰেষ্টুৰেণ্টত আমাৰ লাইফটো কুকিং লাইফটো কেনেকুৱা হৈ আছে এতিয়া ইয়াত বনাম মই পুৰিৰ কাৰণে ফ্ৰাই পেন গৰম হৈ আছে আমাৰ ইয়াত কিন্তু এটা কথা ৰুটি বা পুৰি আমি বগা আটা দি নবনাওঁ আমি আশীৰ্বাদ আটা দি পেলাই ৰুটি বা পুৰি বনাওঁ বগা আটা খাব নালাগে মানুহে সেইটো ময়দা মিক্স থাকে সেইকাৰণে আমি কি কৰোঁ আশীৰ্বাদ আৰু বিশেষকৈ স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে আশীৰ্বাদ আটাই আমি ইউজ কৰোঁ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে বেল আইকনটো ক্লিক কৰি দিব যেন প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পায় হেল্ল' নমস্কাৰ দীপ্তি কুমুদ আছাম ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম এইফালে গোটেই বহি আছে ইয়াত কাম নাই বুলি কৈছে কোনোবাই কাষ্টমাৰ আহিছে এতিয়া বন্ধ হ'লনে নাই এতিয়া বন্ধ গৰমা গৰম পুৰি ঘুগুনি গৰম আৰু পুৰি ৰাতিপুৱা নাস্তাটো খাই বহুত ভাল লাগে নহয় জানো বিশেষকৈ ঘুগনিটো বৰ ধুনীয়া লাগে খাই স্কুলৰ কাৰণে পুৰি আৰু চব্জি খাই আছোঁ পুৰি আজি ভাল লাগিল আজি পুৰি ভাল লাগে বহুতাত খাই ভাল লাগিল কিন্তু বহু যিজন চেলমেনজনে অলপ ফাং ফুং চব্জি কেনেকুৱা লাগিছে খাই বঢ়িয়া হৈছে মটৰটো একদম ধুনীয়াকৈ ধনিয়া পাত দিছে ভাল লাগিছে এতিয়া আপোনালোকে লগত নাৰিকলৰ চাটনি আপোনালোকে আহক খাই যাওক গৰম ধুনীয়া পৰিৱেশ ভাল লাগিছে ন নিজানত অকলশৰে আহি পেলাই মানুহবিলাকে নিজে কামো কৰি থাকে ন ৱৰ্কিং লেডি নাই জানো সময়বিলাক এনেই যাবলৈ নিদিয়ে চব ব্যস্ত হৈ থাকে ক'ত খাইছিলা দোকানত অঁ আমাৰ ইয়াতো খাবা আকৌ খাবানে অঁ বেলেগ এদিন হ'ব মায়ে যে খাব নিদিয়ে কিয় নিদিয়ে কিয় নিদিয়ে
সদায় নিদিয়ে হয় নেকি আজি দিছে চশমা পিন্ধি চোৱাচোন কেনেকুৱা লাগে চাও অ' একদম ধুনীয়া হিৰ' লাগিছে দেখোন না আকৌ কাইলৈ আহিবা হা বাই বাই আলু চপ তোমালোকে প্ৰমিছ একদম বেয়া কৰি দিলা সেইকাৰণে মই বেয়া অৰ্ডাৰ আহিছে প্লেন দোচা দেখিছে না আপোনালোকে আমাৰ ব্লগটো চাই থাকিব প্লেন দোচা খাই বহুত ভাল লাগে না বহুত ভাল লাগে দেই আমাক দিয়ক চাহ তিনি কাপ অ'কে পানী পা কোনে পানী পা মই পানী নেপাওঁ পানী পা পাধানি নিচাপা সাগারে মাগারে রে মাগা গা গা সারি গামা পাধানি সা আয় ভনিয়া কি এ কইনা কত দিছে এ গা ধুব গৈছি ই দৰা আহি পালে নে অ কতে দৰা আহিছে বেন পাতি কত গল আছে বেনপতি বজব নহয় এতিয়া বাজবো বাজা পে 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 একাত হল ভিন্দ এটা হল খুৰখালি এটা খুৰখালিয়ে এই ভিন্দ বেচা একাপ চাহ খাইছেহে এই 200 টকাৰ বিল বনাই দিছে এ চব ইয়াত নেখায় এটা পেট ভৰি গ'ল কিন্তু ঘৰত লৈ গৈছে এইবিলাক মাইকী মানুহ দিছে নে ইয়াত এয়া আজি দিছে যে সেইকাৰণে বহুত ভাল বুলি কৈছে হে বা হা কি তুমি কি কবা এয়া যে লুটিলে নহয় এই সদায় দেখিলে সদায় লুটিব চাবা দেই এই একদম ফুলখালি জেগাত চাই থাকিবা ভালকৈ এই শংকৰদেৱ স্কুল ছুটি হৈছে এতিয়া দেখিছে নাই ল'ৰা ছোৱালী ওলাই আহিছে কাম চলি আছে বহুত ৰাতিপুৱাৰ পৰা উৎপাত হৈ আছে এইটো লোৱা তোমাৰ চটপটা চাট নাই ব্ৰেক টাইম লৈছে ধুনীয়াকৈ ভাত পানী কি বনাই খালে আজি কণী আৰু তামোল খোৱা হ'ল একে কুটি কুটি খাইছে ই আমাৰ ইয়াৰ গোটেই তামোল খোৱা শিপিনী এইখেত আৰু এইফালে যে ইয়াত শুবলৈ মেট্ৰেছ কিনি লৈছে তাৰমানে ৰাতি 2টা বজালৈকে ডিউটি কৰে দেই সেইকাৰণে আৰামো লাগে নহয় স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিবও লাগিব আৰু কি কৈছিলে হাঁহে কণী খাবলৈ মন গৈছিলে ইমান বদমাছ নিজৰ ঘৰতে হাঁহ আছে কিন্তু এতিয়া আমাৰ এইখিনি সময়ত আচলতে লাগে ইমান কষ্ট কৰি আছো নিজৰ হাঁহকেইটা কোনে পালো বন্ধ কৰি দিছে পেটটো চেপি দিব লাগিছিলে পেট চেপি চেপি উলিয়াব লাগে এয়া ইয়াত
মই নিজানত অকলশৰে অলপমান কাম চাম কৰাৰ পিছত ইয়াত অলপমান ফ্ৰেছ হ'বলৈ মই গুচি আহোঁ, এওঁলোকৰ লগত বহোঁ, কথা পাতোঁ। আৰু এয়া আমাৰ ইমান ধুনীয়া দেখিছে নাই গামোচা এইবিলাক নতুন নতুন, মইতো আপোনালোকক ভিডিঅ' দিছোঁৱেই যে মই ইয়াৰ পৰা নতুন গামোচা লৈ গৈছোঁ বুলি। আপোনালোকে আহিব, খুব সুন্দৰ সুন্দৰকৈ বনোৱা যায় এইবিলাক। মই আপোনালোকক বাৰে বাৰে প'ষ্ট কৰি আছোঁ ভিডিঅ'বিলাক। আৰু ইয়াৰ এড্ৰেছটো কৈ দিয়া, ফোন নাম্বাৰ এড্ৰেছটো কৈ দিয়া। এড্ৰেছটো আমাৰ এইটো কামপুৰ বজাৰটো আহোম গাঁও ৰাস্তা, ওচৰতে আছে আমাৰ শংকৰদেৱ বিদ্যা নিকেতন, আৰু তাৰ সন্মুখতে আমাৰ কামপুৰ চিভিল হস্পিটেলখন পৰে লগতে। আৰু নাম্বাৰটো কৈ দিয়া, ফোন নাম্বাৰ কিবা কণ্টেক্ট নাম্বাৰ। ফোন নম্বৰ আমি কেইবাটাও আছে, তাৰ ভিতৰত মই মোৰটো দিছোঁ বাৰু, 7002356137। আপোনালোকক যদি কাপোৰ লাগে, গামোচা, মেখেলা চাদৰ, টচ, মুগা, এভৰিথিং যেনেকুৱা ডিজাইন বিচাৰে আমাৰ শিপিনীয়ে ঠিক তেনেকুৱা বনাই দিয়ে একদম। পাব সেইকাৰণে এই দিছে নাই, এই গোটেই গামোচা এয়া আজি কাটিছে নহয় জানো, আজি কাটি পেলাই এয়া গোটেই ৰ'দত দিছে, ডিজাইনবিলাক এয়া চাওক, বহুত ধুনীয়া ধুনীয়া গামোচা, মানে ক'ব নোৱাৰে। আৰু চবচে ভাল ইয়াত কি সূতা যেনে মাছৰাজ সূতা হয়, এই বেলেগ তাৰমানে গামোচা নিচিনা নহয়, ভাৰী ভাৰী এইবিলাক দেখিছে নাই। এইবিলাক ইমান ধুনীয়াকৈ দহি বাতি দিছে, এইবিলাক যেনেকুৱা ইচ্ছা এইবিলাক গোটেই ইয়াৰ পৰা ফুল বাছে। এয়া আপোনালোকক কণ্টেক্ট নম্বৰ দিয়া হৈয়ে আছে। এইখন কিমান ধুনীয়া, এয়া তাৰমানে কি পাট মুগা নেকি মিক্স। এইখন চাওক কিমান ধুনীয়াকৈ বনাইছে। এয়া মইতো লৈ গৈছোঁ ইয়াৰ পৰা, সেইকাৰণে আপোনালোককো দেখুৱাইছোঁ, দেখিছে নাই কিমান ধুনীয়া, আহি পেলাই লৈ যাব পাৰে। আৰু আমাৰ ইয়াত তাৰমানে এতিয়া শালত লগোৱা হৈছে নামঘৰলৈ যোৱা, নামঘৰলৈ বিশেষকৈ আমাৰ আছেনে আৰু নামঘৰত যোৱা গামোচা। এইয়া এইখন এইয়া নামঘৰলৈ যোৱা গামোচা, বিশেষকৈ আমাৰ নামঘৰত যেতিয়া যায় তেতিয়াহ'লে এই এটা ছাইডতহে ফুল থাকিব, এটা ছাইডত নাথাকে, হয়নে নহয়। আৰু আপোনালোকে যদি বিচাৰে অৰ্ডাৰ দিবলৈ বিচাৰে তেতিয়াহ'লে ক'ব, বিশেষকৈ নামঘৰত যাবলৈ। এয়া দেখিছেনে, এটা ছাইডত আছে আৰু এটা ছাইডত নাই, কিন্তু নামঘৰত যাবলৈ এনেকুৱাই গামোচা লাগে। আৰু ইমান নেপায় তাৰমানে, আজিকালি বজাৰত পোৱা নাযায়, দুটা ছাইডতে ডিজাইন উঠাই দিয়ে, কিন্তু আমাৰ ইয়াত শিপিনীয়ে বহুত ধুনীয়াকৈ নামঘৰত যোৱা। আৰু ইয়াত কেইবাখনো এতিয়া অৰ্ডাৰো আহিছে ন, অৰ্ডাৰৰ কাৰণে বনোৱা হৈছে, কিমান ধুনীয়া সুন্দৰ। বিহু আহি পাইছে, ধুনীয়া ধুনীয়া আপোনালোকে ইয়াৰ পৰা গামোচা লৈ যাব। দেখিছে নাই, এয়া আমাৰ এয়া দেখিছে নাই, শিপিনী আমাৰ এনেকুৱা শিপিনী ক'ৰবাত দেখিছে জানো এয়া, ইমান ধুনীয়া ধুনীয়া। এয়া একে দেখিছে নাই, একদম গপচত থাকে, কিন্তু ডিজাইন উঠোৱা বহুত ভাল। সেয়া দেখিছে নাই, পূৰা একে মেচিন ফিটিং কৰি আছে, কানেকশ্যন দিয়ে আছে, এইবিলাক দেখিছে নাই। তাৰমানে মই নিজানত অকলশৰে যেতিয়া কাম বন হৈ যায়, ছুটিৰ পিছত মই ইয়াত অলপ সময় আহোঁ, ভাল লাগে ইয়াত থাকি। আৰু ইয়াত 28 তাৰিখৰ পৰা মুগা পাট বোৱা হ'ব নহয় জানো, মুগা পাট বোৱা হ'ব, মইতো লৈয়ে যাম। আৰু আশা কৰোঁ আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে আহি পেলাই যেন এবাৰ এয়া শালত সোমাই পেলাই চাওক, ইয়াত কাম কেনেকুৱা কৰি আছে আমাৰ মহিলাসকলে। এয়া শিপিনী, ইয়াত দিছে নতুন নতুন ডিজাইন, ইয়াত দেখিছে। সেইকাৰণে আজিলৈ আহিছোঁ, আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে শুধৰাই দিব বুলি আশা কৰোঁ। আৰু ভিডিঅ'টো আঁকোৱালি ল'ব এই আশা কৰিছোঁ, আৰু ইণ্ডাষ্ট্ৰিক সেয়া যেন আপোনালোকে সহযোগ দি আৰু আগুৱাই লৈ যায়। এয়া এতিয়া লাষ্টত মই এখন ধোচা খাম, তাৰপিছত স্কুল ছুটি হৈ গ'ল, তাৰপিছত ঘৰলৈ যাম, আকৌ লগ পাম। কিহে আকৌ লগ পাম কাইলৈ, হয় নহয়। আজি কামৰ জৱনিকা অন্ত পৰিল, কাইলৈ পুনৰ দেখা হ'ব এই স্থানতে ৰাতিপুৱা 8:30 বজাত। 8:30 বজাত লগ পাম, তেতিয়ালৈকে বাই বাই। বাই বাই। এয়া মই খাওঁ, বাই বাই।